BTC Bisai Kotiau BPF Raskanti Hanja single digit mengen. Kolombai story dong ang Rakesh Ramsiari besamau promote boro bitanga gekreng batra jeng finnai hedeng eba gekreng batra jeng bungti deng je besamau Raskantiari batra jeng keng porti hedeng bitang promote boro bitanga bungti deng je besamau BPF Raskanti Hanja ya peigo BTC Bisai Koti be BTC Bisai Kotiau single digit mengen ar single digit menanai besamau be derhanai bizati pra BPF Raskanti Hanjau thanai nonga gubun Raskanti Hanjau tanggen eba baslaigen kau batra bungti deng bitang promote boro bitanga permaiti deng je besamau Raskanti re batra jeng besamau genang update hedeng bitang promote boro bitanga bungti deng je peigo BTC Bisai Kotiau BPF Raskanti Hanjaya single digit mengen ar be single digit mennai ni takai besamau BPF ni bizati jai derhalangan perabe besamau BPF au thanai nonga gubun Raskanti Hanja baslaigen kau permaiti deng bitang promote boro bitanga aro promote boro bitanga gekreng ar genang batra bungti deng jesebangki bangring peyateng mana jesebangki tsunami jayateng mana ar jesebangki keidang keipet jayateng mana besamau BTR eba BTC ni raija rajaporjeng UPPL Raskanti Hanja dong UPPL Raskanti Hanja raija porni takai ar raija rajaporjeng thananai खामानि मावगासिनो दं जायनि थाखायनो फैगौ BTC Bisai Koti BTC Bisai Kotiयाव रायजो राजाफोरा जोंनो गोबां बुरजा मासि होगोन आरो रायजो राजाफोरनिनो थाखाय जोङो खामानि मावगोन आरो रायजो राजाफोरजों जेसेबांखि खैदां खैफोद फैयाथों मानो बांग्रिं मावाथों मानो दैबाना जायाथों मानो सुनामि जायाथों मानो बे समाव जों UPPL राजखान्थि हानजाया रायजो राजाफोरजों जों दङ UPPL राजखान्थि हानजाया बे समाव BTC नि थागिबि रायजो राजाफोरजों जों जेसेबां खैदां खैफोद बांग्रिं फैयाथों मानो बिथांमोनजों जों गसंथायो आरो बिथांमोनजों थायो होननानै बाथ्रा बुंथिदों बिथां प्रमोद बर' बिथाङा এই নিৰ্বাচনত মই যেটো এনালাইসিস কৰিছো BPF সিঙ্গল ডিজিটত আহি যাব আৰু সিঙ্গল ডিজিটত আহাৰ পিছত যি কেজন জিকিব হি কেজনৰ BPF ত নাথাকিব হয় বেলেগ দলত তেখেত সকলে গুছি যাব বটাই দুখ দুৰ্যোগ ভূমিকম্প নেচাৰেল ক্যালামিটিস যিয়ে নহওক কিয় আমি পাব্লিকৰ লগত আছো গতিকে ৰাইজৰ লগত আমি আছো ৰাইজ আমাৰ লগত আছে আমি ৰাইজক হৃদয়ৰ পৰা সেৱা কৰিছো এই গোটেই পৰিবেশটো চাই পেলাই আমি যেটো গম পালো যে এই নিৰ্বাচনত UPPL এ খুব ভাল ফল কৰিবলৈ গৈ আছে ইয়াৰ একো সন্দেহ নাই আমাৰ 5খন ডিস্ট্ৰিক্টৰ ব্লক কমিটি আৰু মনোনীত প্ৰাৰ্থী ডিস্ট্ৰিক্ট কমিটি আমি এটা দলীয় সভা ইয়াত অনুষ্ঠিত কৰিছিলো আৰু তাত আমি দলীয় কথা পাতিছো আগন্তুক নিৰ্বাচনক লৈ যি প্ৰিপাৰেচন ইয়াৰ এটা ৰিভিউ কৰা হৈছে আৰু মই গম পালো যে আমাৰ যি 5টা ব্লক কমিটি আছে 5টা ব্লক কমিটি ৰেডি হৈছে মই খালবাৰী আৰু মঠনগুৰিৰ পৰা আহিছো গতিকে নিৰ্বাচনক লৈ পেলাই যোৱা 6 মাহৰ পৰা আমাৰ এটা থিওৰি ভিতৰীয়া এটা থিওৰি এটা তৈয়াৰ হৈছিলে পুৰ মেন ইলেকশন মেনেজমেন্ট থিওৰি আৰু হিটোৰ দ্বাৰা আমি কাম কৰি এতিয়া 40টা সমষ্টিত এনেকুৱা এটা সমষ্টি নাই যত আমাৰ 6000তকৈ কম পৰিয়াল আছে 6000ৰ পৰা 15000 লৈকে পৰিয়াল এটা সমষ্টিত আমাৰ হৈছে যেটো UPPL ফ্যামিলি বুলি কোৱা হয় ফেজ 1 ফেজ 2 ফেজ 3 এটা ক্যাম্পিং স্ট্ৰেটেজি এটা কৰিছিলে আৰু আজিৰ তাৰিখত হি সমীক্ষাটো যদি চাই হি এনালাইসিসটো যদি চাই আমি একক সংখ্যা গৰিষ্ঠ লৈ প্লাই সৰকাৰ গঠন কৰি আছো ইয়াত একো সন্দেহ নাই আগ্ৰামাই মহিলা এতিয়া কৈছে যে প্ৰমোদ বড় লাগতা হ'ব এবাৰ ডিকশনাৰীটো তেনেকা ভাষা শুনা নাই মই শব্দ শুনা নাই ইয়াৰ কিবা মিনিং আছে জানো লাদ্দাৰ কিবা মিনিং আছে জানো তেনেকা শব্দ শুনা নাই মই গতিকে ইয়াৰ আৰু কি আনসাৰ দিব লাগে পারফরম্যান্সটো আমাৰে সবচে ভাল হ'ব আৰু মই যেনেকে আপোনালোকক কৈছো যে 445টা প্ৰাইমাৰী কমিটি 3277টা ব্লক কি কয় বুথ কমিটি তেখেত সকলৰ তেনেকা একো সমীক্ষা নাই এনালাইসিস নাই আৰু এনেকা কোনো থিওৰিৰ ওপৰত কাম কৰা নাই আমি এটা থিওৰি লৈ প্লাই কাম কৰিছো পাব্লিকৰ লগত যোৱা 5টা বছৰ আমি আছো বৰষুণে বটাই দুখ দুৰ্যোগ ভূমিকম্প নেচাৰেল ক্যালামিটিস যিয়ে নহওক কিয় আমি পাব্লিকৰ লগত আছো
গতিকে ৰাইজৰ লগত আমি আছোঁ, ৰাইজ আমাৰ লগত আছে, আমি ৰাইজক হৃদয়ৰ পৰা সেৱা কৰিছোঁ। এই গোটেই পৰিৱেশটো চাই পেলাই আমি যিটো গম পালোঁ যে এই নিৰ্বাচনত UPPL খুব ভাল ফল কৰিবলৈ গৈ আছে, ইয়াত একো সন্দেহ নাই। স্যাৰ আপুনি 5 বছৰ কিমান উন্নয়ন কৰা বুলি দাবী কৰে BTC-ত? দাবীটো মই নকৰোঁ, কামহে কৰিছোঁ, দাবী কিয় কৰিম? চাওক, উন্নয়ন কৰাটো আপোনালোকেহে ক'ব লাগিব। আগৰ 50টা বছৰৰ BTC আৰু এই 5টা বছৰৰ BTC, 50টাটো BTC হোৱা নাই, কিন্তু এই অঞ্চলটোৰ কথা কৈছোঁ মই। তো 17 বছৰৰ BPF আৰু 5 বছৰৰ UPPL, এই কথাবিলাক চালে আপোনালোকে গম পাব যে আকাশ পাতাল এটা পৰিৱৰ্তন আহিছে। আৰু এই পৰিৱৰ্তনটো সকলো এটা জনগোষ্ঠী নহয়, 26টা জনগোষ্ঠী, 35 লাখ জনসাধাৰণে উপলব্ধি কৰিছে, যাৰ কাৰণে আজি চবে UPPLত যোগদান কৰি আছে, চবে UPPLক ৱেলকাম কৰিছে। আৰু UPPL দল হিচাপে খুব এটা পপুলাৰ এটা দল হিচাপে আজি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ইলেকশ্যনত প্ৰচাৰ অভিযান কেনেদৰে চলিব? ডাঙৰ সভা কিমান বা ৰেলী কেনেকুৱা বা ষ্টাৰ কেম্পেইনাৰ কিবা আহিব নেকি? ষ্টাৰ কেম্পেইনাৰটোতো আমাৰ UPPLৰ ষ্টাৰ কেম্পেইনাৰ 20 জন আমাৰ ষ্টাৰ কেম্পেইনাৰ আছে। তেখেতসকলে বিভিন্ন স্থানত কেম্পিং কৰিব, ডাঙৰ সভাও আছে, ৰেলীও আছে, আৰু আমাৰ প্ৰত্যেকটা ব্লক কমিটিত সভা আছে, প্ৰাইমাৰী কমিটিত সভা আছে। এই সভাবিলাক অলৰেডি ডিজাইন কৰা হৈছে, সেই হিচাপে কেম্পিংটো চলিব। আৰু 20 তাৰিখলৈকে আমাৰ কেম্পিঙৰ পূৰা পলিচি বনোৱা হৈছে, 20 তাৰিখলৈকে সেই কেম্পিংটো চলিব। আৰু ইন দি মিন টাইম আমাৰ পেৰেলেলি যিটো বুথ কমিটিৰ প্ৰিপাৰেশ্যন, সেইটো আমাৰ চলি আছে, যাতে নিৰ্বাচনত খুব ভালকৈ আমি অংশগ্ৰহণ কৰিব পাৰোঁ। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰমোদ বড়ো আমাৰ, হাগ্ৰামা মহিলাৰো আমাৰ। তো নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলিব? আক্ৰমণৰ লক্ষ্য কাক হ'ব বা মেইন ষ্ট্ৰেটেজি কি হ'ব? চাওক, নিৰ্বাচনত অংশগ্ৰহণ কৰিলে অকল আক্ৰমণ কৰিব লাগে এইটো নহয়, নিজৰ কাম কৰা কথাখিনি লৈও আমি প্ৰচাৰ চলাব পাৰোঁ। বহুত দল আছে বা বহুত ব্যক্তি আছে যিসকলে পলিটিক্স কৰা মানে কাকবা গালি গালাজ কৰা, কাকবা বেয়াকৈ কোৱা, সেইবিলাকে পলিটিক্স বুলি ভাবে। আমি কিন্তু নাভাবোঁ। UPPL মডেলৰ ৰাজনীতিত আমি কি কৰিছোঁ আৰু কি কৰিম চবে কওক পাৰিলে, আপোনালোকে কি কৰিছে আৰু কি কৰিব। এতিয়া যদি মই কওঁ 15 বছৰ BPF-এ কংগ্ৰেছৰ লগত আছিলে, একো কৰিব নোৱাৰিলে। 5 বছৰ BJPৰ লগত আছিলে, BPF-এ একো কাম কৰিব নোৱাৰিলে। চ' এই এনালাইচিছবিলাক আজি আমাৰ চকুৰ আগত আছে। গতিকে আজি কাকবা গালি পাৰিহে নিৰ্বাচন হ'ব এইটো নহয়, নিজৰ কামখিনি কৰি আমি কি কৰি আছোঁ আৰু 35 লাখ জনসাধাৰণক লৈ পেলাই ভৱিষ্যতে কি কৰিম, এই কথাখিনি স্পষ্ট কৰিলে মই ভাবোঁ ৰাইজে বহুত ভাল পাব। আপুনি কৈছে যেতিয়া হৈ যাব পাৰে, আপোনালোকেতো আমাতকৈ বেছি জানে, কাৰণ আপোনালোকে জন্মৰ পৰা চাই আছে BPF কিমান হ্ৰাস পাই আছে, সদায় কমি আছে, কমি আছে, কমি আছে। চ' এই নিৰ্বাচনত মই যিটো এনালাইচিছ কৰিছোঁ, BPF ছিংগল ডিজিটত আহি যাব। আৰু ছিংগল ডিজিটত অহাৰ পিছত যিকেইজন জিকিব সেইকেইজনক BPF-ত নাথাকিব, হয় বেলেগ দলত তেখেতসকলে গুচি যাব। আহিব পাৰে। স্যাৰ, এটা চৰ্চা চলি আছে, মনোনয়ন পত্ৰ দাখিলত যিটো সম্পত্তি দাখিল কৰিছিল হাগ্ৰামা মহিলাৰে, সেইটো চৰ্চা এটা চলি আছে। মই চোৱা নাই এইটো আৰু কি আছে, এইটো ইলেকশ্যন কমিশ্যনে চাব। বেছি আছে যদিও তাৰ, কম আছে যদিও তাৰ, সেইটো আৰু মই চাই কি লাভ আছে? যদি গণ্ডগোল আছে ইলেকশ্যন কমিশ্যনে ধৰিব।